তো গাইজ ওয়েলকাম টু মাই নিউ ব্লগছ এতিয়া আমি যাম এতিয়া বগৰী খাবলৈ তো পামগৈ আৰু বেছি টাইম নাই গৈ আছোঁ চেনিচুৰৰ লগত বাইকত সৰুজোপা এজোপা বগৰীজোপাত তলত ৰখোঁগৈ ৰখি মেলি খাই কেনেকুৱা লাগে এবাৰ টেষ্ট কৰি চাওঁ। এইবোৰ বগৰী গছত বগৰী কিমান খাবা বগৰী খাই থকা বগৰী আৰু শুই খোৱা উঠি খোৱা বগৰী পুৰা খোৱা। লৈ আহিছোঁ নিমখ, আপোনালোকে আহিলে নিমখ লৈ আহিব। অলপ আগলৈ গৈ এজোপা গছ দেখিলোঁ, বহুত পুৰণি, এক দেখিবলৈ অদ্ভুত ধৰণৰ এই গছজোপা। যিদৰে সৰুৰ পৰা মই দেখি আছোঁ সেই তেনেদৰে আছে এই গছজোপা। এইবোৰ হাবি এজোপা বগৰী টেঙা হ'ব চাগে। বগৰী ডাঙৰ আকৌ আৰু বগৰী খোৱা মানুহ নাই, ইয়াত ছাগলীও খাবলৈ ধৰিছে। সি খাই আছে খা যোৱা বগৰী চোবাই আছে। জলকীয়া অকণমান দি লৈ আহিছে নিমখত। এইখন আমাৰ পথাৰৰ মাজত কাৰেণ্ট যাবলৈ পোচ বহিছিলে, কাৰেণ্টৰ কেবুলো লগাইছিলে। এডাল কেবুলো নাই, চব চোৰে লৈ গ'ল। আজি 10 বছৰমান হ'ল যিদৰে খালী পোচকেইটা আছে, বাকী একো নাই। যদি কাৰেণ্টটো দি থোৱা হ'লে বিদ্যুৎ বিভাগে এতিয়া নিব নোৱাৰিলেহেঁতেন। কি ঠিক কোনোবা দিনা চোৰে এই পোচকেইটা কাটি বিকি দিব পাৰে। এইবিলাক এতিয়াই খাই লৈছোঁ আৰু এইটো ৰাস্তাটো চেঞ্জ হ'ল বোলে। ৰাস্তা বনোৱাৰ পিছত এইবিলাক চব কটা যাব বগৰী গছবিলাক। তাৰপৰা ইয়াতো এটা পকা ৰাস্তা বনিব, গোটেই বগৰী গছ নাইকিয়া হৈ যাব। এতিয়া যোন আহে আহি খাই ল'ব পৰা। তো এতিয়া ঘৰলৈ ঘূৰি যাব ল'লোঁ। যিসকলে ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব।